কিশোৰ দাসৰ মৃত্যু চেন্নাইৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে আমি এই মুহূৰ্তৰ এক শোকৰ খবৰ আপোনালোকক জনাইছো যে অভিনেতা কিশোৰ দাসৰ মৃত্যু হৈছে আৰু চেন্নাইৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে এগৰাকী অভিনেতাই আৰু আমি জনাইছিলো যে নমস্কাৰ বন্ধুসকল, এটা অতি দুখ খবৰ দিবলৈ ওলাইছোঁ। মই ভবাই নাছিলোঁ যে আপোনালোকক ইমান এটা দুখ খবৰ দিবলগীয়া হ'ব পাৰে। অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু আমাৰ মাজত নাই। আৰু নিউজ লাইভৰ অফিচিয়েল ফেচবুক পেজত দিয়া মতে অভিনেতা কিশোৰ দাসৰ দেহাৱসান চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। অতি দুখ লগা খবৰ আৰু তেওঁ য'তে আছে তেওঁ আত্মাই যাতে চিৰ শান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ। ওম শান্তি। बेबी चाय पियोगे? अगर मैंने हाँ बोला तो ये मुझसे बनवाएगी। एक काम करता हूँ, मना ही कर देता हूँ। नहीं, मैं नहीं पीऊंगा। तो ठीक है, फिर मेरे लिए बना लो। उठो।